তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফাল্টি ব্লগছ। তো গাইজ এতিয়া আমি যাই আছোঁ আমাৰ ওচৰৰে এখন থিয়েটাৰত, মানে থিয়েটাৰখনত পেণ্ডেল দি আছে বৰ্তমান, থিয়েটাৰ কালি কিন্তু আজি যাই আছোঁ। তো ইয়াৰ মই যাই আছোঁ চাব পাৰে আৰু যে আপোনালোকক সকলো দেখাম কি হয় কি নহয়, যাই দিয়ক আপোনালোকক কথা শুন লগ। তো ফ্ৰেণ্ডছ আমি পালোঁৱে আৰু জাষ্ট অলপমান ইয়াৰ পৰা দেখাই পাই চাওক, সেয়া তো যাই চাই দেখাই আছোঁ। তো ফ্ৰেণ্ডছ আহি পালোঁ চাব পাৰে, এয়া মোৰ আগত চাই লওক। গাইজ গোটেই কাম চলি আছে চাব পাৰে আপোনালোকে। গাইজ থিয়েটাৰৰ নাম হৈছে থিয়েটাৰ ৰুদ্ৰাক্ষ। তো গাইজ চাই লওক এইটো, তো কালি চাব আহি আছোঁ গাইজ, আজিলৈকে বাইছে কালি আহিছোঁ দ্য নেক্সট ডে। ঐ গাইজ তো এতিয়া মই বৰ্তমান এটা বহি আছোঁ আৰু গধূলিকৈ মই এতিয়া থিয়েটাৰ চাব যাম, বঢ়িয়া থিয়েটাৰ চাওঁ লাগি আছে। আজি কিবা ৰুদ্ৰ প্ৰিয়া। তো গাইজ আহি পেলাই এক্টৰ আমাৰ গাঁৱতে ক'ৰবাত থাকিব যাম, আপোনালোকক যদি পাৰোঁ এক্টৰটোক দেখাম গাইজ। তো ভাই তো তোমাৰ থিয়েটাৰ কিয় নাচাই এইটো কৈ দিম মই একবাৰ। বেমাৰ গোটাই আৰু বেছি বেমাৰ চিবু থিয়েটাৰ চালি মাত চাত ভাঙি গৈছে। তোমাৰ গাড়ীত মাছ চাব পাৰে একদম মানে আপিল দৰে হৈ গৈছে, সেইকাৰণে বাৰু থিয়েটাৰ চাব নাযায়, টেনশ্যন নাই, এনেতে বহি থাকবি। কেৰম খেলি কেৰমে বেছ আমাৰ কাৰণে। আহি গ'লো আমি এতিয়া থিয়েটাৰ চাব। তই গাড়ী চাব পাৰে আৰু এটা ভাই আছে, আৰু এটা ভাই আছে। তো ভাই কৈ দি কেনে লাগব থিয়েটাৰ ভাল লাগব ৰুদ্ৰ প্ৰিয়া দেখাম আৰু অলপমান মোচন দি দি। নাই 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 আজি দিবা জানা মোৰ বেমাৰ হৈছে। বেমাৰ হৈছে তো ভাই কেনে লাগব কওঁ। বঢ়িয়া লাগিব। তো যাওঁ কি হ'ব চাওঁ বাৰু। অঁ যাই আছোঁ চাগে। তো গাইছ আহি পালোঁ চাওক আমাৰ আগত থিয়েটাৰ। তো গাইছ আৰু এটা পাগলা আহি গৈছে বঢ়িয়া না। তো চাব পাৰে গাইছ, এবাৰ আমাৰ আগত আছে থিয়েটাৰ আৰু কেনে লাগব পাইছে এইটো এনেকুৱা আন্দাজ খালা খালি হ'ব ফালি দিব লাগিব। ফালি খাই লওঁ খাম খাম জুই 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 খাওঁ গাইছ আপোনালোকক এজন মানুহ দেখাবলৈ যায়, যিজন মানুহ চাগে বহুতে চিনি পায়, মানে অসমীয়া জগত চিনেমা জগতৰ এজন বহুত ডাঙৰ মানুহ বুলি ক'ব পাৰি। তো এইজন আছে মোৰ লগত। গাইছ এইজন হৈছে আমাৰ অসমীয়া চিনেমা জগতৰ এজন বিখ্যাত মানুহ এক্টৰ। নমস্কাৰ, আমাৰ চলি আছে থিয়েটাৰ ৰুদ্ৰাক্ষ কেতেকীবাৰী হাজোৰ ওচৰত চেঁচা। বাইদেউহঁত আহিছে, গতিকে এই ভিডিঅ'টোৰ জৰিয়তে বাইদেউহঁতক ধন্যবাদ জনাইছোঁ। তাৰ চেনেলটো আপোনালোকে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বহুত ভাল লাগিল আপোনালোক পাই, এক্টিং কিন্তু বঢ়িয়া হৈছে। থেংক ইউ। তো গাইছ আহি আমি বাইদেউক লগ পালোঁ, বাইদেউ কিবা এটা কৈ দিওঁ। আজি হঠাতে আহিলোঁ, ৰুদ্ৰাক্ষ থিয়েটাৰ চালোঁ, মাজ ৰাতি বদমাছ, খুবেই ভাল লাগিল। এখন খুব ধুনীয়া নাটক, অভিজিত ভট্টাচাৰ্যদাৰ খুব ধুনীয়া অভিনয় সকলোৰে। আশা কৰিছোঁ আপোনালোকেও চাব, ভাল পাব আৰু থিয়েটাৰখন আগলৈ যোৱাত আপোনালোকে সহায় সহযোগিতা তো গাইছ আমি দাদাক লগ পালোঁ, চাওক দাদা কিবা এটা কৈ দিয়ক। নাই ইউটিউবৰ নহয় দেই। এখন গাইজ ছাবস্ক্ৰাইব কৰিব দেই। অঁ থেংক ইউ। তো গাইজ গুড মৰ্ণিং। আজি ৰাতিপুৱা হৈ গ'ল, কালি থিয়েটাৰ চালোঁ, বহুত ভাল লাগিল আৰু সকলোকে লগ কৰিলোঁ, কল্পনা কলিতা বা গুঞ্জন দাক আৰু সুকুমাৰ দাক লগ কৰিলোঁ, ভাল লাগিল, বহুত ভাল ৰেচপঞ্চ দিছে আৰু ৰেচপঞ্চটো পায়ো ভাল লাগিছে। আৰু আপোনালোকে যদি ভাবিছে কল্পনা বা মানে থিয়েটাৰ কৰিব আহিছে কিন্তু থিয়েটাৰ কৰিব অহা নাছিল, তেওঁ মানে চাব আহিছিল আমাৰ গুঞ্জন দাৰ গাৰ্লফ্ৰেণ্ড চাগে, বিয়া পাতিবই দুদিনমান পিছত চাগে, নেপাতিছে গম নাপাওঁ আৰু। সেনেকৈ তাৰমানে আহিলে সেনেকৈ লগ কৰিলোঁ, ফটো উঠিলোঁ, ভাল লাগিল, ফটো উঠি ভাল লাগিল। আৰু মানে এক্ট্ৰেছ আছিল আমাৰ মুন্নি ফুকন, বাট আমি লগ কৰিব নাপালোঁ, একো নাই। তো গাইছ আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম বুলি ভাবিছোঁ। যদি ভাল পায় লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো কৰক ছাবস্ক্ৰাইব। লগ পাম এটা নতুন ধামাকা ভিডিঅ'ৰ সৈতে।